এই ইহঁতক ফটাফট পঠাব লাগে। আচ্ছা শুন এতিয়া বাটনাথ বুলি ভাবি আছে ইয়াতে আপোনাৰ বহুতকেইটা চেহেৰা আপোনালোকৰ চিনাকি হয় নহয় বাৰু? এতিয়া আল্টিমেট কথাটো হ'ল কি যদি আপোনালোকে ভাবিছে এইটো বাটনাথ নেকি ঠিক আছে তেতিয়াহ'লে আপোনালোকৰ কাৰণে বাটনাথ তেতিয়াহ'লে অলপমানটো আপোনালোকে ফূৰ্তি কৰিব লাগে কি না হা গান এটাকে প্ৰথমতে শুনাই লওঁ তাৰপিছত গোটেই ঘটনাটো বিৱৰিত কথা হৈছে কি সৰু 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 জেগাত বিভিন্ন জনে কি লৈছে ধাৰ লৈছে গম পাইছে নাই কথা লোন বুলিয়ে হওক বা ধাৰ বুলিয়ে হওক কিন্তু লোৱাটো বাৰু ঠিক আছে কিন্তু ঘূৰাই কিন্তু দিব লাগে বেংকৰ পইচা যদি ঘূৰাই নিদিয়ে তেতিয়াহ'লে আহি থকা সেই আমাৰ ডেকা ল'ৰাহঁতে সিহঁতে কিন্তু আকৌ পিছৰ বাৰ লোন নাপায় হয় নহয় এতিয়া কথাটো হ'ল যে লোনটো লৈ সঠিক জেগাত যদি ব্যৱহাৰ নকৰে তেতিয়াহ'লে জানো ঘূৰাই দিব পাৰিব নোৱাৰে আমাৰ ল'ৰা ছোৱালীতে দেখা পোৱা যায় কি ঘৰত ফ্ৰিজ লয় বাইক লয় ঘৰৰ টিংপাত চালি এমুকবোৰ লগাই ঠিক আছে বাৰু এটা অংশত এনেকুৱা জেগাত খৰচ কৰি এটা অংশটো অন্ততঃ গৰু ছাগলী হাঁহ পাৰ কুকুৰা তেনেকুৱাটো কিনিব পাৰে য'ৰ পৰা ইনকম হয় নহয় বহিবলৈ আহিছো বহুত চবকে কথাটো জনা বুজা এই যদি কামটো যদি আমি যদি নকৰোঁ তেতিয়াহ'লে কি হ'ব পাৰে বহুত ডাঙৰ এটা এই কাহিনী এইবোৰ সঁচা কাহিনী এনেকুৱা কাহিনী গাঁৱে ভূঞে চহৰ নগৰে হৈ থাকে আজি ৰাস্তাত হৈছে কাৰণে আপোনালোকৰ ওচৰলৈ আহিছে কিন্তু মেইন কথাটো হৈছে কি বেংকে পইচাটো দিছে কিছু কাৰণে দিছে তাত খৰচ কৰিব লাগিব ব্যৱসায় এটা কৰিবলৈ খেতি কৰিবলৈ হওক বা শাক পাচলি বা গৰু ছাগলী কিবা এটা আনিলেহে সেই পইচাটো পালেহে আকৌ পইচাটো ঘূৰাই দিব পাৰিব এতিয়া কথা হ'ল কি ঘৰৰ ওচৰে পাজৰে এনেকুৱাবোৰ ঘটনা ঘটি আছে হয় নহয় এইবিলাকত কিন্তু আমি এনেধৰণে গোট নাখাওঁ আমাৰ ওচৰৰ চুবুৰীটোত যদি এনেকুৱা কাৰোবাৰ যদি বিপদ হৈছে সেই বিষয়ত খবৰ এটা ভাল পৰামৰ্শ দিয়া দায়িত্বটো বাৰু কাৰ আমি সকলোৱে নহ'লে আহি থকা ডেকা ল'ৰা ছোৱালীবিলাকে চাকৰি নাপাই লোন বিচাৰি হাবাথুৰি খাই থকা আমি চবেই দেখিছোঁ আৰু কথা এতিয়া মোৰ ঘৰৰ ওচৰত যদি 4-5টা মানুহে যদি লোনটো লৈ পেলাই পইচা ধাৰ মৰা নাই মই ঠিকে আছো যেনিবা মোক লোন নিদিব নহয় আৰু সেই গাঁওখনো বদনাম আৰু তেনেকুৱা হোৱাৰ লগে লগে যিবিলাকে ঘূৰাই নিদিয়ে তেওঁলোকে পুনৰবাৰ আৰু লোন নাপায় চৰকাৰী বিভিন্ন আঁচনি আৰু সুবিধাও কিন্তু নাপায় এই কথাবোৰ কোৱাৰ লগে লগে কিছুমান মানুহ সোঁহোৱাই গুচি যায় আৰু তেওঁলোকক কিন্তু আমি অনুৰোধহে জনাওঁ যে তেওঁলোকে যিখিনি কথা জানে সেই কথাখিনি